মিঠা তোৰে সপোনে দুলনি দিয়েহি ৰাতি দুপৰতে শুকাইচুমখি। নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলি। ইয়াৰ এটা অনুষ্ঠান মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰ নামৰ নাট্য অনুষ্ঠানটিৰ আখৰাস্থলী। আমাৰ লগত উপস্থিত আছে মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰৰ পৰিচালক সহ অন্যান্য কলা কৌশলীসকল। তেওঁলোকে এখন নাটকৰ আখৰা কৰি আছে। সেই নাটকখনৰ বিষয়ে মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰৰ বিষয়ে তেওঁলোকৰ অনুভৱসমূহ আমি আজি জানিব বিচাৰিম। আমি প্ৰথমতে জানিব বিচাৰিছোঁ, এগৰাকী অভিনেত্ৰীৰ মুখেৰে জানিব বিচাৰিছোঁ এই নাটকখনৰ কাহিনীটি এটি থুলমূলীয়া আভাস। হয়, এই নাটকখন মূলতঃ নাৰী মুক্তিৰ ওপৰত ভিত্তি কৰি লিখা হৈছিলে। লিখক সত্য প্ৰসাদ বৰুৱা দেৱৰ দ্বাৰা ৰচিত এখন নাট নায়িকা নাট্যকাৰ। মূলতঃ নাটকখনৰ গোটেই কাহিনীটো হৈছে নাৰীৰ আচলতে জীৱনৰ যিটো এটা থুলমূল আভাস তাত দিয়া হৈছে। এগৰাকী নাৰীৰ তেওঁ বিবাহ সৰুতে হয়, বাল্য বিবাহ, 11 বছৰ বয়সত তেওঁৰ বিয়া হয়। তাৰ পাছত তেওঁ বহুতো তেনেকুৱা সমস্যাৰ মুখামুখি হয়। তেওঁ স্বামীৰ ঘৰৰ পৰা উভতি আহি তাৰ পাছত তেওঁ নিজৰ দেউতাকৰ ঘৰত থাকি লিখা পঢ়া কৰে। আৰু যিহেতু তেওঁ স্বাধীন মনা এগৰাকী নাৰী, বৰ্তমান যুগৰ যিহেতু নাৰীসকল যেনেকুৱা নিজৰ সামৰ্থ্য মতে নিজে কিছুমান কাম কৰিব বিচাৰে, ঠিক তেনেকুৱা ধৰণৰ সেই নায়িকাগৰাকীও সেই একে চৰিত্ৰৰ। গতিকে তেওঁ বিচাৰিছিল যে তেওঁ স্বাধীনভাৱে কিবা এটা কৰক। গতিকে সেই হিচাপে তেওঁ নিজৰ স্বামীৰ ঘৰৰ পৰা উভতি আহি নিজৰ দেউতাকৰ ঘৰত লিখা পঢ়া কৰে। তাৰপাছত তেওঁৰ যেতিয়া বয়স বাঢ়ি আহে অন্য এজনৰ লগত তেওঁৰ প্ৰেম হয়। আৰু সেই ভিত্তিতে তেওঁ মানে আচলতে প্ৰশ্ন কিছুমান উত্থাপন কৰে দৰ্শকৰ ফাললৈ যে কিয় এগৰাকী নাৰীক দ্বিতীয়বাৰ বিবাহ কৰোঁতে সমাজখনে বাধা আৰোপ কৰে। আৰু সেই কাহিনীটোৰ ভিতৰতে আৰু এগৰাকী নাৰীৰ এটা দ্বিতীয় চৰিত্ৰ দেখা পোৱা যায়। সেই দ্বিতীয় চৰিত্ৰগৰাকী নাৰীগৰাকীৰ হয় যে তেওঁ বিবাহ হোৱাৰ পিছত তেওঁৰ এগৰাকী সন্তান থাকে আৰু তেওঁৰ স্বামীগৰাকী কিছু মানসিকভাৱে অলপ ৰোগীয়া। আৰু সেই হিচাপে তেওঁক নিজৰ দেউতাকে বা ঘৰৰ ধন্যবাদ আপোনাক বহুত ধন্যবাদ। আপুনি ইমানখিনি কৈ দিলে হয়তো আমাৰ দৰ্শকসকলৰ নাটকখন চোৱাৰ সেই উৎসাহটো নাথাকিব। তাৰ বাবে বহুত ধন্যবাদ। এইবাৰ আমি যাব বিচাৰিছোঁ নাটকখনৰ একেবাৰে ছিনিয়ৰ অভিনেতাজনৰ ওচৰলৈ, আমাৰ ধনদা। আমি ধনদাৰ মুখেৰে জানিব বিচাৰিম এই নাটকখন আমি শুনিছোঁ বহুতো নতুন পদ্ধতিত এই নাটকখনৰ আখৰা চলি আছে। কেনেকুৱা পদ্ধতিত চলি আছে, নতুবা সেই পদ্ধতিবোৰ আপোনাৰ কেনেকুৱা লাগিছে, আপোনাৰ মুখেৰে আমি জানিব বিচাৰিম। পোনপ্ৰথমে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ প্ৰশ্নৰ উত্তৰত প্ৰথমতে শলাগ ল'ব লাগিব আমাৰ যিজন পৰিচালক, মোৰ ভাতৃস্বৰূপ ভাস্কৰ নাথৰ কথালৈ আহিছোঁ। তেওঁ যি প্ৰচেষ্টাৰে এই আমাৰ ষষ্ঠ নিবেদন নায়িকা নাট্যকাৰ, এই ষষ্ঠ নিবেদন তেখেতে যি প্ৰচেষ্টাৰে আগবাঢ়িছে সেয়া শলাগ ল'বলগীয়া। তেওঁ কিছুমান বিজ্ঞানভিত্তিক পদ্ধতি ইয়াত ব্যৱহাৰ কৰিছে। তাৰ ভিতৰত যিটো তেওঁৰ শিক্ষাৰ্থীক শিকোৱাৰ পদ্ধতি, যে বিভিন্ন কৰ্ম ব্যৱস্থাৰ মাজেৰে নিজৰ ডাইলগ ডেলিভাৰী, সেই চিষ্টেমটো খুব ভাল লাগিছে। হয়তো আপোনাক সবেও ভাল পাব সেইটো, বা উঠি অহা প্ৰজন্মই যিসকল নাটক কৰি ভাল পায় তেওঁলোকেও ভাল পাব। কোনো এটা কামত ব্যস্ত থাকিলেও কিদৰে নিজৰ সংলাপটোৰ ওপৰত ধ্যান দিব, সেইটো এটা ভাল প্ৰচেছ কৰিছে তেওঁ। মই ভাল পাইছোঁ। এয়া আপোনালোকে দেখিছে নহয়, এখন নাটক কৰিবলৈ এজন অভিনেতাৰ কেনেকুৱা মনোবল লাগে। এয়া আমাৰ উদাহৰণ, আমাৰ ধনদা। এতিয়া আমি যাব বিচাৰিম আমাৰ নাটকখনৰ এজন অভিনেতা, আমাৰ অনন্ত বৰা, নহয় জানো? অনন্ত বৰাৰ কেনেকুৱা লাগিছে এই নাটকখন কৰি, নতুবা মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰৰ লগত জড়িত হৈ আপোনাৰ কেনেকুৱা লাগিছে? হয়, খুবেই ভাল লাগিছে। মই এইটো মোৰ ৩য় বছৰ মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰৰ লগত। মই ইয়াত আগতে 2 বছৰ কৰিছোঁ আৰু খুবেই ভাল লাগে ইয়াত কৰি। ইয়াত দাদা
আৰু মোৰ লগৰীয়াসকলে যি ধৰণে সহায় কৰে খুবেই ভাল লাগে। তেওঁলোকে যিদৰে মোক আগুৱাই যাবলৈ কাৰণে প্ৰতিটো খোজতে সহায় কৰিছে, নোৱাৰাটো দেখুৱাই দিছে আৰু পৰাটোক উৎসাহ দিছে, সেইটো খুবেই ভাল লাগিছে আৰু আশা কৰোঁ এবাৰ ভালকৈ কৰিব পাৰিম। থেংক ইউ। নাটক বুলি ক'লেতো সংলাপ লাগিবই। সংলাপ এটা আমি আমাৰ যতীন্দ্ৰ নাথৰ মুখেৰে শুনিব বিচাৰিম। সংলাপ বুলি কওঁতে মনত পেলাব লাগিব। ঠিক আছে। মিছা, সকলো মিছা। সঁচা মাথো এইটোৱেই যে সকলোৱে ভাবি ভাল পায় যে মই বলিয়া। ভাবক তাতে মোৰ কি। মোক বিলাতৰ ডক্টৰে আহি চাইছে, জানে ইউনিভাৰ্চিটিৰ অংকৰ অনাৰ্ছ পেপাৰত মই ৰেকৰ্ড মাৰ্ক পাইছিলোঁ। মই হয়তো জজ হ'ব পাৰিলোহেঁতেন। জজৰ আসনত বহি সকলো ব্লেক মাৰ্কেটক মই ফাঁচীৰ আদেশ দিম। মই লটাৰীৰ টিকট কিনিছোঁ, 1 কোটি টকা পাম। সেই টকাৰে মই এনে এটা বোমা তৈয়াৰ কৰিম, গোটেই পৃথিৱীখনকে ধ্বংস কৰি পেলাম। জানে আগৰ জন্মত মই হয়তো স্বৰ্গদেৱ ৰুদ্ৰসিংহ আছিলোঁ, হয়তো পিতাৰী গ্ৰেট আছিলোঁ। নহয় নহয়, সকলো মিছা, সকলো মিছা। সঁচা মাথো এইটোৱেই যে মই বলিয়া। আৰু এটা সংলাপ শুনিব বিচাৰিছোঁ আমাৰ আন এজন অভিনেতা আমাৰ অংগদ দাৰ মুখেৰে। সংলাপ বুলি কওঁতে সঁচাকৈ কৈছোঁ, ভাটুমণিক সিমান কম বয়সতে বিয়া দি উলিয়াই দিয়া কথা মই ভাবিবকে পৰা নাছিলোঁ। সেয়েহে তুমি বেয়া পালেও মই তোমাক এটা কথা ক'বই লাগিব যে ভাটুমণিৰ বিয়া মই পাতিবলগীয়া হৈছিল একমাত্ৰ তোমাৰ কাৰণে। ধন্যবাদ। আপুনি হয়তো এইটো এজন 60 পৰা 70 বছৰ বয়সৰ মানুহৰ অভিনয় কৰি আছে। আপুনি এতিয়া আপোনাৰ বয়সটো জনাব নেকি বাৰু? মোৰ এতিয়া বৰ্তমান বয়স 25 বছৰ। এই ৰিহাৰ্চেলত বোলে কিছু অভিনেতা অলপ পলমকৈ ৰিহাৰ্চেলত উপস্থিত হয়, হয়তো কোনোবা দিনা আহিম বুলি কৈ ৰিহাৰ্চেলত উপস্থিত নহয়। সেই অভিনেতাজন কোন আপুনি জনাব নেকি বাৰু? প্ৰথমতে প্ৰশ্নটো সোধাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে মই যিটো অনুষ্ঠানৰ লগত জড়িত আছোঁ, মাটি আখৰা কৃষ্টি সাধনা, তেখেতসকলক ধন্যবাদ জনাইছোঁ। এইবাৰ মই প্ৰথম ইয়াত সোমাইছোঁ, গতিকে আপুনি একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা সুধিছে। গতিকে এইটো মোৰ ক্ষেত্ৰতে হয়। ৰিহাৰ্চেল মানে কি কয়, সকলোৱে আহে, সকলোৱে সঠিক টাইমত আহে। মোৰ মানে কি হয়, দুদিনমান মই পলমকৈ আহিছোঁ, লগতে মই টাইমটো মেকআপ কৰিব নোৱাৰোঁ, যিহেতু মই বেলেগ এটা অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ। কিন্তু যেতিয়াৰ পৰা আমাৰ পৰিচালক ভাস্কৰ দাই খুব চিৰিয়াছলি কথাটো ক'লে, তেতিয়াৰ পৰা মই বুজিবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰিছোঁ মই সময়মতে আহিম বুলি তেখেতক কথা দিছোঁ। গতিকে ক'ব গ'লে ময়ে দেৰিকৈ আহোঁ। আপুনি সোধা প্ৰশ্নটোৰ উত্তৰ মোৰ লগতে আছে। আপুনি আপোনাৰ চশমাযোৰ খুলি দিব নেকি বাৰু? দৰ্শকসকল, আপোনালোকে এওঁৰ চকুকেইটা চাওক, চকুকেইটালৈ মন কৰক। এওঁ যদিও দেৰিকৈ আহে, হয়তো আমাৰ পৰিচালক মহোদয়ৰ লগতে আন অভিনেতাসকলেও এওঁক কিবা কম, কিবা এটা সুনাম গালি পাৰিম বুলি ৰখি থাকে, কিন্তু এওঁৰ এই চকুকেইটা দেখি গালি পাৰিব নোৱাৰে। মূল কথাটো সেইটোৱে। দেখিছে কেনেকৈ হাঁহি থাকে। দলিবাৰ মুখেৰে জানিব বিচাৰিছোঁ, আপোনাৰ কেনেকুৱা লাগিছে এই নাটকখনৰ লগত জড়িত হৈ, নতুবা মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰৰ লগত জড়িত? মাটি আখৰা কেন্দ্ৰৰ লগত মই জড়িত বৰ নিচেই সুখী অনুভৱ কৰিছোঁ। আৰু এই গোষ্ঠীটোৰ লগত মই জন্মৰ পৰাই আছোঁ বুলি ক'লেও ভুল নহয়। কিন্তু এই কেন্দ্ৰটোত মই এইবাৰ মোৰ নাটক প্ৰথম, এইবাৰ এই গ্ৰুপটোৰ লগত মোৰ নাটক কৰা এইবাৰ প্ৰথম, আৰু মই এনেই সক্ৰিয় সদস্য হৈ আছিলোঁ। আৰু বহুত বহুত ধন্যবাদ আপোনাক। এজন অভিনেতাতকৈ হয়তো তেওঁ বেছিকৈ টাইম দিছে এই নাটকখনত। তেওঁৰ মুখেৰে জানিব বিচাৰিম, কেনেকুৱা অনুভৱ আপোনাৰ? অনুভৱ বুলি ক'বলৈ গ'লে মোৰ এইটো 2য় বছৰ মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰৰ লগত। যোৱা বছৰ হয়তো এইটো গ্ৰুপৰ আগৰ পৰাই গম পাওঁ এনেকুৱা এটা কেন্দ্ৰ আছে বুলি, নাটক চাবলৈ আহোঁ। কিন্তু যোৱা বছৰ মই এইটো গ্ৰুপৰ লগত জড়িত হ'লোঁ। জড়িত হৈ যোৱা বছৰ আমি মেগমেট নাটকখন কৰিছিলোঁ। তাত মই এক্টিঙো কৰিছিলোঁ। কিন্তু এবাৰ কিছুমান মানে মোৰ অলপ প্ৰব্লেম সাপেক্ষে মই এবাৰ হয়তো এক্টিং কৰিব পৰা নাই। কিন্তু গোটেই গ্ৰুপটোৰ লগত মই মানে যিমানখিনি পাৰোঁ দেহেকেহে মই খাটি পেলাই গোটেই গ্ৰুপটো। এইবাৰ আমি যাব বিচাৰিম এগৰাকী অভিনেত্ৰীৰ ওচৰলৈ। তেওঁৰ মুখৰ পৰা জানিব বিচাৰিম আমি, এই নাটকখনত অভিনয় কৰি আপোনাৰ কেনেকুৱা লাগিছে, নতুবা আপুনি আগতে কোনোবা নাটকত অভিনয় কৰিছে নে এইবাৰে প্ৰথম? মই আগতেও কৰিছোঁ নাটক, আৰু মই মাটি আখৰাক পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ যে প্ৰতি বছৰে বহুতো শিকিবলগীয়া মানে কথা মই এই গ্ৰুপটোৰ জৰিয়তে শিকিব পাইছোঁ। আৰু নাটকখন কৰি খুবেই ভাল লাগিছে। এই নাটকখনত মই বিবাহিতা নাৰীৰ চৰিত্ৰ এটা কৰিছোঁ, যিটো মানে সেইকাৰণে আপুনি বিবাহিতা হৈ আহিছে আজি, নহয় জানো?
নাই নাই হয় বাৰু সেইটোৱে নাটকখন চাবলৈ আহক নাটকখন বৰ ধুনীয়া আমি জানিব বিচাৰিছোঁ এই নাটকখনৰ কিছু দায়িত্ব অৰ্পণ কৰা হৈছে অভিনেতাসকলকে তেওঁলোকে নাটকো কৰিব লগতে কিছু আন দায়িত্বও পালন কৰিব আনুষংগিক দায়িত্ব আমি সেই দায়িত্বসমূহৰ বিষয়ে জানিব বিচাৰিম এগৰাকী অভিনেত্ৰীৰ মুখেৰে আপুনি কি দায়িত্বত আছে আৰু দায়িত্ববোৰ কেনেকুৱা নমস্কাৰ পোনপ্ৰথমে মই মাটি আখৰাৰ সমূহ সদস্যবৃন্দলৈ মোৰ সাদৰ প্ৰণাম জনাইছোঁ আৰু নাটকৰ দায়িত্ব প্ৰত্যেকবাৰে আমি একোখন নাটক কৰিবলৈ ল'লে আমি নাট্যকৰ্মীসকলে একোটা দায়িত্ব পদ নিজে বাছি লওঁ ভলেণ্টিয়াৰ কৰোঁ সেই হিচাপে মই এইবাৰ মানুহৰ লগত সংযোগ স্থাপন বা মানুহৰ ওচৰলৈ গৈ তেওঁলোকক নাটক চাবলৈ নিমন্ত্ৰণ কৰাৰ দায়িত্ব লৈছোঁ আৰু মোৰ দৰে সকলো নাট্যকৰ্মী সকলোৱে তেনেকৈ বেলেগ বেলেগ ক্ষেত্ৰত নিজাববীয়াকৈ কিছুমান দায়িত্ব লৈছে আমি এইবাৰ যাব বিচাৰিম আন এজন অভিনেতাৰ ওচৰলৈ অভিনেতাজনৰ নাম হৈছে মানসৰ মুখেৰে জানিব বিচাৰিম আপোনাৰ মাটি আখৰাৰ লগত জড়িত হৈ আপোনাৰ কেনেকুৱা লাগিছে নতুবা আপুনি কেতিয়াৰ পৰা মাটি আখৰাৰ লগত জড়িত হয় মই মাটি আখৰাৰ লগত যোৱা বছৰৰ পৰা মানে 2018 বৰ্ষৰ পৰা মই জড়িত হৈছোঁ মোৰ এইটো দ্বিতীয় বছৰ যোৱা বছৰো আমি মেকবেথ নামৰ এখন নাটক মঞ্চস্থ কৰিছিলোঁ আৰু এইবাৰৰ আমাৰ নিবেদন নায়িকা নাট্যকাৰ গতিকে বহুত ভাল লাগিছে নাটকখন কৰি বহুত শিকিব পাৰিছোঁ নতুন নতুন কথা আৰু যিখিনি ভুল হৈছে সেইখিনি আমাৰ দাদা ভাস্কৰ দাই শুধৰাই দিছে আৰু আমি তাক শুধৰাবলৈ চেষ্টা কৰিছোঁ আপুনি আগতে নাটক কৰিছেনে আগতে নাটক কৰা নাই তেনেকৈ হয় আগতে আপুনি নাটক কৰা নাই এইবাৰ প্ৰথম নাটক কৰিছে এইবাৰ প্ৰথম নাটক কৰিছে প্ৰথম নাটক কৰি আপুনি নাটকৰ এই পৰিৱেশটোৰ লগত থাকি আপোনাৰ কেনেকুৱা লাগিছে ভবা নাছিলোঁ মই নাটকত মানে কিবা কৰিব পাৰিম বুলি তাৰপিছত মোক মাতিলে বাবলিয়ে মোৰ ফ্ৰেণ্ড তাৰপিছত আহিলোঁ তেনেকৈ মানে আলোচনা কৰা হ'ল হ'লেও মোৰ ওপৰত মানে বিশ্বাস নাছিল যে মই নাটকখন কৰিব পাৰিম তথাপিও মোৰ এটা মানে ইচ্ছা আছিল কৰিবলৈ খুব আপোনাৰ নিজৰ ওপৰতে বিশ্বাস নাছিল হয় মানে এনেকুৱা ধৰণৰ বিশ্বাস নাছিল আৰু নাটকখন কৰিব পাম কেতিয়াবা কৰিব পাৰিম কেতিয়াবা সুবিধা পাম কেতিয়াবা সেনেকুৱা ধৰণৰ একো মানে নাছিলে এনেকুৱা প্লেটফৰ্ম পোৱাও নাছিলোঁ এতিয়া মোক বিদিশাই ক'লে মাতিলে ফোন কৰি আহিলোঁ পিছত ভাস্কৰ দাৰ লগত কথা পাতিলোঁ তাৰপিছত এনেকৈ হ'ল তাৰপিছত এতিয়া বহুত ভাল লাগে আহিলেও ভাল লাগে কিন্তু কেতিয়াবা অকণমান লেট হৈ যায় ভাস্কৰ দাও গালিও পাৰে গালিও পাৰিছে অলপ সেয়ে হয় আৰু এনেকুৱা ভুল নকৰোঁ বুলি কৈছোঁ ভাস্কৰ দাক নাজানো কেতিয়া হৈ যায় তুমি সুবিধা পোৱা নাছিলা এতিয়া সুবিধা পাইছা খুব ভালদৰে নাটকখন কৰিবা মোৰ ফালৰ পৰা তোমাক বহুত বহুত শুভেচ্ছা জনালোঁ আমি এইবাৰ যাব বিচাৰিম আমাৰ নাটকৰ পৰিচালক মহোদয়ৰ ওচৰলৈ আমাৰ পৰিচালক ভাস্কৰ জ্যোতি নাথৰ ওচৰলৈ তেওঁক মই কোনো প্ৰশ্ন নুসুধো তেওঁ নিজেই ক'ব নাটকখনৰ বিষয়ে মাটি আখৰাৰ বিষয়ে কেতিয়া নাটকখন হ'ব কেনেকৈ হ'ব কি পদ্ধতিত নাটকখন কৰিছে সকলো কথা তেওঁ নিজে আকৌ এবাৰ সোঁৱৰাই দিব মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰ এইটো আচলতে যেতিয়াৰ পৰা নাটক কৰিবলৈ ল'লোঁ নাটক শিকিলোঁ এটা সপোন আছিল যে হয় আমি এটা সুন্দৰ পৰিৱেশ গঢ়িবৰ কাৰণে নাটকৰ ক্ষেত্ৰত এটা যদি আমি অনুষ্ঠান কৰিব পাৰোঁ সকলোকে যাতে আমি এই ক্ষেত্ৰত উৎসাহ দিব পাৰোঁ উদ্দীপনা দিব পাৰোঁ একেলগে যাতে সকলো আগুৱাই যাব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি 2015 চনত আমি মাটি আখৰা প্ৰতিষ্ঠা কৰিছিলোঁ আৰু এই মাটি আখৰা প্ৰতিষ্ঠাত আঁৰত আছে আমাৰ শ্ৰদ্ধাৰ যতীন বৰা ছাৰ তেখেতে আৰম্ভণিৰ পৰা আমাক গুৰি ধৰোঁতা হিচাপে বিশেষ উদগনি জনাই আহিছে আৰু লগতে আছে মোৰ বাইদেউ কল্পনা দাস বাইদেউ তেখেতসকল আচলতে গুৰি ধৰোঁতা আমি সেই সময়ত সেই আলোচনাৰে যে আমি এনেকৈ এটা গোষ্ঠী খুলিব বিচাৰিছোঁ নাটকৰ ক্ষেত্ৰত আমি কাম কৰিবলৈ বিচাৰিছোঁ সেই আলোচনাৰ মাজেদি আগবাঢ়ি আমি 2015 চনত নাটকৰ এখন কৰ্মশালা পাতিছিলোঁ সেয়াই আমাৰ আৰম্ভণি আৰু তাৰপিছত সেই কৰ্মশালাত জড়িত যিসকল প্ৰশিক্ষাৰ্থী আছিল সকলোৰে অনুপ্ৰেৰণাত প্ৰত্যেকবাৰে তেখেতসকলে কয় যে এইবাৰ বন্ধ পৰিছে আমাৰ কলেজীয়া বন্ধ অমুক বন্ধ আমি এখন নাটক কৰিব পাৰোঁ নেকি আৰু সেয়া আছিল মোৰ উদ্যম তেওঁলোকক লগত লৈ প্ৰত্যেকবাৰে নতুন এটা চিন্তা মনত লৈ আমি এখন নতুন নাটক আমি প্ৰস্তুত কৰি দৰ্শকৰ মাজলৈ গৈছিলোঁ ঠিক তেনেকৈ এই যাত্ৰাৰ এতিয়া আমাৰ এইবাৰ 6ঠতম
এয়া আমাৰ প্ৰযোজনা। আমাৰ নাটকখন কৰাৰ আঁৰত আমাৰ মূল উদ্দেশ্য এইটোৱেই যে নাটক সংলাপ মুখস্থ কৰি মঞ্চত উপস্থাপন কৰাই নহয়, সেই নাটকখনত নাট্যকাৰে কি ক'বলৈ বিচাৰিছে, সেই নাটকখনত থকা সমস্যাবিলাক কি, বা নাটক আমি কিহৰ কাৰণে কৰোঁ, এই নাটকখনে আমাক কি দিলে, এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক লৈ আমি প্ৰত্যেকবাৰে এখন নাটক মুকলি কৰি লওঁ আৰু ভুলে শুদ্ধই তাৰ উত্তৰবিলাক আমি পাবলৈ যত্ন কৰোঁ নাটকখনৰ মাজৰ পৰাই। আৰু এয়াই আমাৰ যাত্ৰা হৈ আহিছে আৰু এনেকৈ আমি আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত হৈছোঁ আৰু আশা বান্ধি লৈছোঁ যে আগলৈও আমি এনেধৰণে কাম কৰি যাম। এটি থিম ছং এওঁলোকে তৈয়াৰ কৰিছে। থিম ছংটো আমি শেষত শুনিব বিচাৰিম আৰু থিম ছংটোৰ সৈতে আমি এই অনুষ্ঠানটিৰ সামৰণি মাৰিম। সাধু কথা গৰখীয়া মাহিপুৰ এয়া আখৰা থলি আমি মাতি আখৰা এয়া আখৰা থলি আমি মাতি আখৰা মাতি আখৰা মাতি আখৰা আমি মাতি আখৰা মাতি আখৰা মাতি আখৰা আমি মাতি আখৰা সৃষ্টিৰ পথাৰত জ্বলাও আমি ৰঙৰে গছি বন্তি সপোন পুৰি সাধু কথা গৰখীয়া বাঁহী সুৰ এয়া আখৰা থলি আমি